কোকৰাঝাৰ জিলাৰ বগৰীবাৰীস্থ ঐতিহাসিক সৰ্ববৃহৎ শ্ৰী শ্ৰী 25 হাত কালী মন্দিৰ কমিটিৰ সাধাৰণ সম্পাদক ৰতনল সাহা, মন্দিৰ কমিটিৰ উপদেষ্টা শ্ৰী অনিল কুমাৰ সাহাই মন্দিৰৰ গম্বুজ নিৰ্মাণ অৰ্থে ভক্তপ্ৰাণ ৰাইজলৈ ষ্টেট বেংক অফ ইণ্ডিয়া বগৰীবাৰী ব্ৰাঞ্চ একাউণ্ট নম্বৰ 1185558381 SBIN number 0007373 এই নম্বৰত দান বৰঙণি বিচাৰি বিশেষ আবেদন। চাওক এই প্ৰতিবেদন। নিউজ ডেস্ক ৰিপৰ্ট BBC বগৰীবাৰী লাইভ। আমাৰ এই মন্দিৰখন বহু পুৰণা মন্দিৰ 1976 চনৰ পৰা এই মন্দিৰটো চলি আছে। আমি ৰাইজৰ পৰা বহু দান বৰঙণি সংগ্ৰহ কৰি এই মন্দিৰৰ কামখিনি কৰিছোঁ। বৰ্তমান বহু দিনৰ পৰা ওপৰৰ কামখিনি আমি কৰিব পৰা নাছিলোঁ, কিন্তু বৰ্তমান ওপৰৰ কামখিনি কৰা বিশেষ প্ৰয়োজন হোৱাত আমি যোৱা কেইদিনমান আগতে ওপৰৰ কামখিনি আৰম্ভ কৰিছোঁ। কিছু সংখ্যক ভক্ত ৰাইজে আমাক সঁহাৰি দিছে। গুৱাহাটী এজন ভক্তই বহু দান বৰঙণি আগবঢ়াইছে আৰু আমাৰ ইয়াৰ লোকাল ৰাইজেও বহুখিনি দান বৰঙণি আগবঢ়াইছে। কিন্তু যিমানখিনি আমি পাইছোঁ, আমাৰ মন্দিৰটো চূড়াখন কমপ্লিট নহ'ব। সেইকাৰণে আমি ৰাইজৰ ওচৰত দান বৰঙণি দিয়াৰ কাৰণে আমি বগৰীবাৰী SBI একাউণ্টত কালী মন্দিৰৰ একাউণ্টৰ নাম্বাৰ দি দিছোঁ। যদি কোনোবা ভক্তই দান বৰঙণি দিয়ে, ইয়াত আহি মন্দিৰত আহি দিব পাৰে, অথবা যদি অসুবিধা থাকে তেতিয়াহ'লে আমাৰ একাউণ্ট নম্বৰ দিয়া আছে, এই একাউণ্ট নম্বৰত জমা দিব পাৰে। ৰাইজৰ দান বৰঙণি পালে আমি কামখিনি কমপ্লিট কৰিব পাৰিম। এইটো আমাৰ ৰাইজৰ ওপৰত আবেদন বিশেষ। মই ৰতনল সাহা, সম্পাদক ঈশ্বরী 25 হাত শ্রী শ্রী কালী মন্দির পরিচালনা কমিটি বগরিবাড়ি। বিল্ডিং নির্মাণের কাম চলি আছে? নহয়, এইটো আমাৰ বিল্ডিংটো আপোনালোকে দেখা পাইছেই। এইটো মন্দিৰৰ ওপৰৰ অংশৰ কাম বাকী আছিল, যিটো গম্বুজ আৰু চূড়া বুলিও কোৱা হয়। এই কামটো আমাৰ আৰম্ভ কৰা অতি প্ৰয়োজন হৈছে। সেই হিচাপে আমি 19 ছেপ্টেম্বৰ এই কামখনৰ শুভাৰম্ভ কৰিছোঁ আৰু এই অনুষ্ঠানত আমাৰ মন্দিৰ পৰিচালনা কমিটিৰ বিষয়ববীয়াৰ উপৰিও আমন্ত্ৰিত বিভিন্ন ভক্তবৃন্দয়ে এই কামখিনিৰ শুভাৰম্ভত অংশগ্ৰহণ কৰিছিল। আমাৰ মন্দিৰৰ পুৰোহিতবৃন্দয়ে মাংগলিক মন্ত্ৰ উচ্চাৰণেৰে এই কামৰ শুভাৰম্ভ কৰিছে। হয়, আপোনালোকে ৰাইজলৈ কিবা দান বৰঙণি বিচাৰিছে নেকি? নিশ্চয়, কাৰণ মন্দিৰটো আমাৰ ৰাজহুৱা দান বৰঙণিৰ দ্বাৰাই চলে। যদি দান বৰঙণি আমি নাপাওঁ, তেনেহ'লে মন্দিৰ চলোৱাটো বৰ জটিল আৰু এইটো এটা বৃহৎ অংকৰ ধনৰ প্ৰয়োজন হৈছে। সেই অনুষ্ঠানত আমি বিভিন্ন সহৃদয় ব্যক্তিৰ পৰা, ভক্তগণৰ পৰা আমি দান বৰঙণি লাভ কৰিছোঁ আৰু সেই হিচাপে কামখিনি লৈ আমি অগ্ৰসৰ হৈছোঁ আৰু ভৱিষ্যতেও আমি আমাৰ ভক্তবান তথা শুভাকাংক্ষীসকলক এই কামৰ কাৰণে তেওঁলোকৰ ফালৰ পৰা যি পাৰে আৰ্থিক সহায় সহযোগিতা, বৰঙণি, দান যি পাৰে আৰু এইবিলাক আগবঢ়োৱাৰ কাৰণে মই বিনম্ৰভাৱে আপোনালোকৰ এই BBC বগৰীবাৰী চেনেলৰ যোগেদি মই আহ্বান জনাইছোঁ। আৰু আমাৰ মন্দিৰৰ একাউণ্ট নম্বৰ আছে। যদি কোনো ভক্তপ্ৰাণে আমাৰ মন্দিৰৰ বেংকত টকা জমা দিব খোজে, আমাৰ মন্দিৰৰ বেংক একাউণ্ট নম্বৰ ষ্টেট বেংক অফ ইণ্ডিয়া বগৰীবাৰী, আৰু সেই হিচাপে এই একাউণ্ট নম্বৰটো আপুনি দয়া কৰি সংলগ্ন কৰি দিলে এই একাউণ্টতে যদি টকাখিনি আহে, আমি নথৈ আনন্দিত হ'ম। মন্দিৰৰ কাম চলি আছে, মন্দিৰৰ কামটো বহুত দিন হ'ল চলি আছে। যি আমাৰ গম্বুজৰ কাম বাকী আছে আৰু বহুতো কাম বাকী আছে। বৰ্তমান আমি গম্বুজৰ কামটো আৰম্ভ কৰিছোঁ। ইয়াত হিউজ এমাউণ্ট অলপ খৰচা আছে। এইটোৰ কাৰণে আমি ৰাইজৰ ওচৰত এইটো আমি অনুৰোধ জনাইছোঁ, আহ্বান কৰিছোঁ যে অলপ দান বৰঙণি দি আমাক সহায় কৰে যেন। সকলোৰে সহায় সহযোগিতা আমি বিচাৰিছোঁ।